এই অৱস্থা হৈছে মোৰ আগত আমাৰচোন চাই মাছি আৰু সেয়া আমাৰ ডেকা আহি আছে দিয়া অলপ ঘূৰি ঘূৰি চাইছে তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আশা কৰা আপোনাৰ সকলো ভালে আছে তো গাইজ আজি মানে আকৌ ভাৰ্চন কৰিব যাই আছোঁ তো ক'ত যাই আছোঁ আপোনালোকক দেখাই আছোঁ বাৰু ভিডিঅ'ত সকলোখিনি আৰু গানটোৰ সকলোখিনি বিহাইণ্ড দ্য চিনছখিনি দেখাম আপোনালোকক তো ভিডিঅ'টো শেষলৈ চাই থাকিব তো গাইজ লোকেশ্যনটো দেখাই আছোঁ তো চাই থাকক ভিডিঅ'টো তো গাইজ এইটোৱে এইফালে তাত পুখুৰী আছে ডাঙৰ পুখুৰী এটা তো ইয়াতে হ'ব প্ৰথম চিনছটো তো ভিডিঅ'টো শেষলৈ চাই থাকক আমাৰ প্ৰথম কামটো আৰম্ভণি হ'ব এতিয়া সিদিনাৰ দৰে আকৌ নাৰিকল কাটা হ'ব ভাঙা হ'ব যৌৱনৰ বেয়া নাই ৰ গানটো কোনবি ষ্টাৰ্ট There it. বগৰীটা বান্ধা আৰু কি কৰিবি অলপ ফটো মানে আমাৰ মানে হেৰি নাই আকিছিল কাপোৰখন মেলি দি এতিয়া দিবা লাগে নি মেলি দি যেন মেলি দি ইয়ে এই অৱস্থা হৈছে মোৰ পাছত কবি কেনে কৰবি তো ইটা বনাব আৰু ক'ত বহি থাকা এই গাড়ী এতিয়া আমি এটা বেলেগ লোকেশ্যন চাম এতিয়া গাড়ী চাই লৈ এটা গৈ আছোঁ আৰু পল্লৱে বাইক চলাই আছে দিয়া ভাইটি
পালোঁ আৰু ধুনীয়া আমি পলু বাগানত ভিডিঅ' বনাম আৰু আৰু ইয়াতে আছে কণ বৰুৱা ব্লগ চেনেল আৰু গাঁৱৰ কিছুমান পৰিৱেশ আৰু ইয়াতে গৰু আছে আমাৰ পলয় বেলেগ কাঠ চাচোন গৰু গোটেই একদম চাইডে অলপ গৰু চাইডে মাম্পি ধৰি লওঁ এই আমাৰ দেখিবলৈ পাইছে ডেকা লাইফষ্টাইলে আমাৰ আগত বাইক লৈ যাই আছে আৰু দেয়া অলপ ঘূৰি চাইছে পাই গৈছোঁ আৰু ডেষ্টিনেশ্যন পাই গৈছোঁ আৰু আমাৰ ডেকা লাইফষ্টাইল ছোৱালী ধৰিছোঁ পুৰা ডেকা লাইফষ্টাইলে ভিডিঅ'গ্ৰাফি কৰিব গানৰ শ্বুটটো বেলেগ এটা লোকেশ্যনত শ্বট হ'ব তাৰপিছত ইফালে আমাৰ কেয়াৰ আছে ইফালে মডেল আছে তাৰপিছত তেনেকুৱা আমাৰ কি চাৰ্ট চেঞ্চ নেকি এক্সপিৰিয়েঞ্চ কেনেকুৱা এক্সপিৰিয়েঞ্চ আজি ফাৰ্ষ্ট অনুভৱ কেনেকুৱা ফাৰ্ষ্ট মোৰ ইউটিউব চেনেলতে মোৰ ভয় লাগিছে ভয় লাগব লাগে নেকি একো নাই বেষ্ট অফ লাক ব্ৰ তো গাইজ কেনে লাগিছিল ক'ব আৰু কমেণ্ট কৰি লোকটো কমেণ্ট কৰি জনাব আৰু এইফালে আছোঁ মই ইয়াৰ চেনেল এটা আছে গাইজ মোৰ চেনেলটো কৈ দি মোৰ চেনেলটোৰ নাম আছে কংকন মিক্স আছাম তো তাতে মোৰ চেনেলত আপোনালোকে কভাৰ চং তাৰপিছত শ্বৰ্ট ফিল্ম তাৰপিছত ব্লগছ গোটেইখিনি পাব তো গাইজ আমাৰ ষ্টেণ্ড সদায় এখানে তই নাকি বেয়া এই গাইজ ইনকে শ্বট লৈ আছোঁ দুটা ইনকে লৈ আছোঁ হাই বাইকৰ দি টচ মাৰি আছোঁ গাইজ